হেল্ল' এভৰিৱান, মই অনুপমাই পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিও এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই লৈ আহিছোঁ চিলাইৰ বিষয়ে। আৰু আজিৰ ভিডিঅ'টোত মই দেখুৱাম এখন মেখেলাত কেনেকৈ ফলছ লগাব লাগে। আচলতে মেখেলাবিলাকত কিছুমান মেখেলাত কমকৈ ফুল থাকে আৰু কিছুমান মেখেলাত বেছিকৈ ফুল থাকে। আৰু এখন মেখেলাত যেতিয়া বেছিকৈ ফুল থাকে সেই মেখেলাখন আপোনালোকে কেনেকৈ ফলছ লগাব বা সেই মেখেলাখন আপোনালোকে কেনেকৈ চিলাব, সেই বিষয় লৈ মই আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিলোঁ। আৰু যিসকলে জানে সেইসকলে ভিডিঅ'টো স্কিপ কৰিব, আৰু যিসকলে নাজানে তেওঁলোকে ভিডিঅ'টো চাব বুলি মই আশা কৰিলোঁ। আৰু মেখেলা এখনত চিলাবলৈ আমাক লাগিব লাইনিনখিনি আপোনালোকে দোকানৰ পৰা কিনি আনিব। আৰু কিমান লাগে সেইখিনি আপোনালোকে জোখ মাখ কৰি আনিব। বেছিকৈ আনিলে এনেই গুচি যায়, সেইখিনি কাপোৰ আৰু বেলেগত লগাব নোৱাৰি। সেইবাবে আপোনালোকে জুখি মাখি লৈ আহিব কাপোৰখিনি। এইখন মই লাইলিনখন আনিলোঁ আৰু ভালদৰে মেটচ হোৱা নাই। মেটচ হ'লে খুব ভাল, কিন্তু কালাৰটো মই তেনেকৈ মিলাব নোৱাৰিলোঁ। তেনেকৈ লৈ আহিলোঁ, অকণমান মেটচ হোৱা নাই, হোৱাইট আছিল অকণমান। এনেকৈ আপোনালোকে লাইলিনখন ধুনীয়াকৈ সমানকৈ কাটি ল'ব। দুইফালে কাটি 2 পিচ কৰি ল'ব। মই লাইলিনখন 2 পিচ কৰি ল'লোঁ। আৰু এতিয়া মই মেখেলাখন লৈছোঁ, আৰু মেখেলাখনো ব্লাউজৰ পিচ আছে ইয়াতে। ব্লাউজৰ পিচটো মই এতিয়া কাটি ল'ম। কাপোৰবিলাকত এনেকৈ ব্লাউজৰ পিচেই হওক বা মেখেলাই হওক বা চাদৰেই হওক, একেলগে থাকিলে এনেকৈ এডাল চিন দিয়া থাকে, সেই চিনটোৰে মই কাটি লৈছোঁ। মেখেলাখনৰ দুয়োটা ছাইড মই এনেকৈ কাটি লৈছোঁ, মানে ছাইডটো একা বেকা হৈ আছিলে সেইবাবে। আৰু লাইলিন আৰু মেখেলাখন দুইখন এনেকৈ জইন কৰি লৈছোঁ, সমানকৈ লৈছোঁ। তাৰপিছত এতিয়া এনেকৈ ওপৰেৰে চিলাই যাম। প্ৰথমতে আপোনালোকে মেখেলাখন পাল্টাই ল'ব। পাল্টাই লৈ লাইলিনখন পাল্টা ফালে দি দিব, আৰু পাল্টা ফালেৰে আপোনালোকে চিলাই যাব। মেখেলাখনৰ মোৰ এনেকৈ লাইলিনখন চিলোৱা হৈ গৈছে, প্ৰথমটো চিলাই। আৰু লাষ্টৰখিনিত মই অকণমান ডব্লিউ মাৰি দিছোঁ। তাৰপিছত আপোনালোকে মেখেলাখন আকৌ ওলোটাই ল'ব, এনেকৈ ওলোটাই ল'ব। ওলোটাই লৈ লাইলিনখন
মেখেলা আৰু লাইনিঙৰ যিটো চিলাই সেইটো চিলাই আকৌ আপোনালোকে এনেকৈ বগৰাই দি লাইনিঙৰ ফালে চিলাই যাব। দ্বিতীয় চিলাইটো মোৰ হৈ গ'ল। এতিয়া আমি যাব লাগিব আকৌ তৃতীয় চিলাই লৈ। এতিয়া আকৌ মেখেলাখন আমি পাল্টাই ল'ব লাগিব। পাল্টাই লৈ লাইনিংখন এনেকৈ কাটি লৈছোঁ, যিখিনি বেছি হৈছে সেইখিনি কাটি লৈছোঁ। এতিয়া আকৌ মেখেলাখন এনেকৈ পাল্টা চাইডে লৈ লৈছোঁ। পাল্টা চাইডেৰে এনেকৈ লাইনিঙৰ ওপৰেৰে চিলাই এটা মাৰি যাম। ভালদৰে চাই যাব আপোনালোকে। তৃতীয় চিলাইটো মোৰ হৈ গ'ল। এতিয়া আকৌ আহিছোঁ চতুৰ্থটো চিলাই লৈ। চিলাইবিলাক আপোনালোকে চাই ল'ব ধুনীয়াকৈ, কেনেকুৱা হৈছে চাই ল'ব। কেতিয়াবা চিলাইবিলাক বেয়া হৈ থাকে, তেনেকৈও সূতাবিলাক ওলাই থাকে। চিলাইটো এবাৰ চাই ল'ব। চতুৰ্থটো চিলাইৰ কাম হৈছে আমাৰ এতিয়া তলৰ ফালে হৈ গ'ল চিলোৱা। আৰু এতিয়া আমি আগৰ ফালে আহিব লাগিব। লাইনিংখন এনেকৈ এটা ভাঁজ দিব। ভাঁজ দি কিমানখিনিলৈকে দিয়ে সেইটো আপোনালোকৰ কথা। ফুলত পৰিব নিদিব, ফুলৰ কাষে কাষে চিলাই দিব। আৰু এনেকৈ মই ফুলৰ কাষে দিছোঁ আৰু এইখিনি ইমূৰৰ পৰা সিমূৰলৈকে চিলাই যাম। লাইনিংখিনি চিলোৱা হৈ গ'ল। দুই পাট্টাও মোৰ চিলোৱা হৈ গৈছে। এতিয়া আকৌ দুই পাট্টা এনেকৈ ওলোটাকৈ ল'ব আৰু পালোটাখিনি ভিতৰৰ ফালে দি দিব। আৰু এতিয়া আপোনালোকে এনেকৈ ওলোটা ফালে মেখেলাখন ধুনীয়াকৈ সমানকৈ ল'ব আৰু তাৰ পাছত সমানকৈ লৈ এনেকৈ চিলাই দিব।
এতিয়া আপোনালোকে চাব, এয়া চাওক মোৰ এয়া চিলোৱা মানে এইখিনি সমান হৈ গৈছে আৰু ইফালেও চাব পাৰে এয়া এইফালেও মোৰ সমান হৈ আছে, মানে মোৰ ফুল দুটা সমান হৈ আছে। আপোনালোকে এইটো মন কৰিব, এনেকৈ চিলালে মানে এইটো মন কৰিব যাতে এইখিনি ঠিকে থাকে। আপোনালোকে বেলেগ এটা চিষ্টেমতো চিলাব পাৰে সেনেদৰে। এতিয়া আপোনালোকে এনেদৰে এটা ওপৰেৰে চিলাই মাৰি দিব লাগিব। এইটো চিলাই পিছতে আমি আকৌ কঁকালৰ ফালে চিলাব লাগিব। চিলাই উল্টা, গতিকে আপোনালোকে এই চাইডটো ল'ব, উল্টা কৰি লৈ ল'ব আৰু মই যেনেধৰণে কৰিব। এতিয়া আপোনালোকে এনেকৈ এটা জাপ দিব, তাৰপিছত আকৌ এটা এনেদৰে দি দিব। আপোনালোকে জাপটো ইমানমান কৰি দি দিব। মেখেলাত লাইলিন লগোৱাৰ পদ্ধতি বেলেগ বেলেগ আছে, আৰু এটা বেলেগ পদ্ধতি আছে, সেই পদ্ধতিটো আপোনালোকক দেখুৱাম। মাথো সময় লাগিব অকণমান, যিহেতুকে ভিডিঅ'বিলাক এডিট কৰিব লাগে, ভিডিঅ'বিলাক বনাব লাগে, তেনেকৈ অকণমান দেৰি হৈ যায়। আচলতে এই কষ্টবিলাক আপোনালোকৰ কাৰণেই কৰিছোঁ। কিবা এটা আপোনালোককো শিকাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'ৰ জৰিয়তে। এইটো চিলালে মোৰ গোটেই মেখেলাখন চিলোৱা হৈ যাব আৰু ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁতে বহুত কষ্ট হয়। সেই কষ্টখিনি আপোনালোকৰ কাৰণেই কৰিছোঁ আৰু ভিডিঅ'বিলাকত আপোনালোকে মৰম আশীৰ্বাদ দিব। আৰু মোৰ এই মেখেলাখন ধুনীয়াকৈ চিলোৱা হৈ গৈছে। যিখিনি জানিছোঁ, যিখিনি শিকিছোঁ, সেইখিনিকে অকণমান আপোনালোকৰ আগতো আগবঢ়ালোঁ। কেনেকুৱা পালে জনাব।